নমস্কাৰ মই জ্যোতিষ মেহতা পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছো আশা কৰোঁ সকলোৱে ভালে কুশলে আছে আমিও ভালে কুশলে আছো আমাৰ ভিডিঅ'বিলাকত আপোনালোকে ইমান সহযোগিতা কৰাৰ বাবে বহুত বহুত ধন্যবাদ আগলৈও মোক এনেকৈ সহযোগিতা কৰি যাব আৰু আপোনালোকৰ সহায় পালে মই নতুন ভিডিঅ' বনাবলৈ আগ্ৰহী হ'ম ইউটিউবত যিহেতু মই এনেকৈ প্ৰথম আৰম্ভণি তাৰ কাৰণে মোৰ পৰা ভুল ভ্ৰান্তি হ'ব পাৰে আপোনালোকে মোক শুধৰাই দিব আৰু আজি মই এনেকৈ ফাৰ্ষ্ট ব্লগ বনাবলৈ আৰম্ভ কৰিছোঁ কেনেকুৱা পায় ব্লগটো মোক শেষলৈকে চাই পেলাই জনাব আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাই ভাল পায় সেইটো মোক জনাব মই কলেজ যাবলৈ ওলাইছোঁ আৰু কলেজ গৈ কি কৰোঁ কি নকৰোঁ সকলো মই আপোনালোকৰ সন্মুখত দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰ চাইছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব এতিয়া আমি কলেজলৈ গৈ আছোঁ এয়া মোৰ ফ্ৰেণ্ড অনুস্মিতা তাই আৰু মই সদায় এনেকৈ একেলগে অহা যোৱা কৰোঁ কলেজলৈ খোজকাঢ়িয়ে অহা যোৱা কৰোঁ এইখিনি পাঠশালাৰে আমাৰ পশ্চিমপতি বুলি কোৱা হয় ইয়াৰ ওচৰতে চাইডত এটা হৰি মন্দিৰো আছে ইয়াতে বাণিজ্য মেলা চেলা হয় ইয়াতে চাইডত এই ফুলৰ পুলিবিলাকৰ দোকানবিলাক দিছে আৰু এইখন হ'ল আমি পঢ়া বিশ্ববিদ্যালয়খন ভট্টদেৱ বিশ্ববিদ্যালয় আমাৰ অতিকে মৰমৰ চেনেহৰ বিশ্ববিদ্যালয় ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া আৰু ভিতৰৰ ফালে গ'লে দেখিব বিভিন্ন ফুল ৰুই পেলাই কলেজখনৰ আৰু বেছি সৌন্দৰ্য বৃদ্ধি কৰি তুলিছে ভিতৰ ভাগ আৰু বেছি ধুনীয়া দেখিবৰ কাৰণে এইটো বিল্ডিঙত আমাৰ ডিপাৰ্টমেণ্টটো হয় এইটো ৰাস্তাৰে গ'লে আমাৰ ডিপাৰ্টমেণ্টটো পোৱা যায় আমাৰ ডিপাৰ্টমেণ্টটো হৈছে অসমীয়া বিভাগ আমাৰ বিভাগৰ লগতে পলিটিকেল সায়েন্সৰ ডিপাৰ্টমেণ্টটো আছে আৰু তলত লাইব্ৰেৰী ওপৰত পলিটিকেল সায়েন্সৰ ডিপাৰ্টমেণ্ট হাই ফ্ৰেণ্ডছ আমাৰ ইয়াতে কি চলি আছে ক্লাছ চলি নাই আড্ডা চলি আছে ক্লাছত আহি পেলাই ইয়াতে আড্ডা দি আছোঁ আপোনালোকৰ যদি আড্ডা দিবলৈ মন আছে তেতিয়াহ'লে এওঁলোকৰ লগত যোগদান কৰক মোৰ লগত নহয় তেওঁলোকৰ লগত যোগদান কৰক ইয়াৰ মেইন সভাপতি হৈছে আমাৰ এঠাত মিছ চোহানা সভাপতি এয়া সম্পাদক লিচা আৰু এয়া ফটোৱা সদস্য ইয়াতে मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है ইহঁতকেইটা হৈছে মোৰ ক্লাছমেট এয়া অনুস্মিতা এয়া জিনাক্ষী চোহানা নিশা ৰিচা আৰু শতৰূপা গীতাশ্ৰী ইহঁতকেইটা সকলোকেইটা একেলগে আমি ধেমালি কৰি আছিলোঁ হাই ফ্ৰেণ্ডছ তেতিয়া আৰু কলেজৰ পৰা আহি পেলাই ভিডিঅ' বনোৱা নহ'ল এতিয়া ভিডিঅ'টো হ'বলৈ পুনৰ বহিছোঁ আৰু গধূলি সময়ত আমি লিঅ'ৰ লগত অকণমান নেখেলিলে আমাৰ নহয় দিনটো সম্পূৰ্ণ সেয়ে প্ৰতিদিনে গধূলি আমি লিঅ'ৰ লগত অলপ হ'লেও খেলোৱেই আৰু লিঅ'য়েও আমি যোৱা দেখিলে মুখত কিবা নহয় কিবা এটা খেলা বস্তু লৈ পেলাই বিচনাত উঠেগৈ আমাৰ লগত খেলিবৰ কাৰণে সিও খুব ভাল পায় আমাৰ লগত খেলি কলেজৰ পৰা আহি পেলাই দেখিলোঁ যে ঘৰত খুৰীমাই মাংস বনাই আছে মাংসখিনি চিম্পুলকৈ বনাইছে তথাপিতো খাবলৈ বহুত টেষ্টি হৈছিল মই ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ সন্মুখত আগবঢ়াওঁ ৰেচিপিটো আপোনালোকে চাই লওক আৰু কেনেকুৱা লাগে ভিডিঅ'ৰ শেষত কমেণ্ট কৰি জনাবলৈ মাংস বনাবলৈ ইয়াত 1 কেজি 200 গ্ৰাম মাংস লোৱা হৈছে 3টা বিলাহী 4টামান পিঁয়াজ আৰু এটা এক্সট্ৰা কৰি ৰখা হৈছে
লগতে দুটা আলু লোৱা হৈছে আৰু এতিয়া প্ৰয়োজন অনুসৰি কেৰাহীত তেল দিয়া হৈছে। তেলখিনি গৰম হোৱাৰ লগে লগে ইয়াত দুটা তেজপাত আৰু দুটা কেঁচা জলকীয়া দি ললোঁ। তাৰ পিছত সেইখিনি অকমান ভজা হোৱাৰ পিছত পিঁয়াজখিনি দি দিলোঁ। লগতে কেইটামান পাঁচফোৰণ দি দিছোঁ আৰু এতিয়া পিঁয়াজখিনি ভালকৈ লৰাই ভাজি থাকিম। পিঁয়াজখিনি সামান্য ৰং সলোৱাৰ পিছত এতিয়া ইয়াত মাংসখিনি দি দিছোঁ। এতিয়া মাংসখিনি ভালকৈ লৰাই ভাজি ল'ম। ভাজি মাংসখিনি আধা সিজাৰ নিচিনা হৈ যোৱালৈকে ভাজি থাকিম। যেতিয়া মাংসখিনিৰ পৰা অলপ তেল ওলাব ধৰিছে তেতিয়া ইয়াত সোৱাদ অনুসৰি নিমখ দি দিছোঁ। নিমখখিনি ভালকৈ মিহলি হোৱাৰ পিছত ইয়াত কাটি থোৱা এক্সট্ৰাকৈ এটা পিঁয়াজ লোৱা হৈছিল, সেই পিঁয়াজখিনি এতিয়া ইয়াত দি দিছোঁ আৰু ভালকৈ লৰাই ভাজি ল'ম। মাংসখিনি জুইতে বনোৱা হৈছিল। সঁচাকৈ খুৰীমাই বহুত টেষ্টি মাংস বনায়। মাংস আৰু পিঁয়াজখিনি ভালকৈ মিহলি হোৱাৰ পাছত এতিয়া প্ৰয়োজন অনুসৰি ইয়াত হালধি দিয়া হ'ল। হালধিখিনি দিয়াৰ পিছত মাংসখিনি ভালকৈ লৰাই পেলাই এবাৰ ভাজি লৈ তাৰপিছত আলুখিনি দি দিম। আলুখিনি দিয়াৰ পাছত ভালকৈ আৰু ভাজি ল'ম যাতে মাংসখিনি আধা সিজাৰ নিচিনা হৈ যায়। এনেকৈ বহুত টাইম ভাজি মাংস বনালে মাংস সঁচাকৈ বহুত টেষ্টি হয়। এনেকৈ এবাৰ বনাই চাবচোন। এতিয়া ইয়াত ঘৰতে বনাই থোৱা জলকীয়াৰ গুড়ি দি দিছোঁ আৰু লগতে আদা নহৰুৰ পেষ্টটো ইয়াত দি দিয়া হৈছে। এইখিনি ভালকৈ লৰাই পেলাই আদা নহৰুৰ গন্ধ যোৱালৈকে ভাজিব লাগিব। মাংসখনত একেবাৰে কম মছলা ব্যৱহাৰ কৰা হৈছে আৰু জিৰা পাউডাৰ একেবাৰে ব্যৱহাৰ কৰা নাই। আৰু যদিও কম মছলা ব্যৱহাৰ কৰা হৈছিল তথাপিও খাবলৈ বহুত টেষ্টি হৈছিল। মাংসখিনি আধা ভজা হোৱাৰ পিছত এতিয়া ইয়াত বিলাহীখিনি দি দিম আৰু বিলাহীখিনি ভালকৈ গলি নোযোৱালৈকে মাংসখিনি ভাজিব লাগিব। এতিয়া মাংসখিনিৰ লগত বিলাহীখিনি ভালকৈ মিহলি হৈ গৈছে আৰু দেখিছেনে কালাৰটো ইমান ধুনীয়া হৈছে। এইটো আচলতে বিলাহীৰ কালাৰ, বিলাহী দিয়াৰ কাৰণে এনেকুৱা কালাৰ হৈ গৈছে। আৰু এতিয়া ইয়াত অকণমান পানী দিয়া হৈছে আৰু এইখিনি ভালকৈ উতলিবৰ কাৰণে থৈ দিব। পানীখিনি শুকাই যোৱাৰ পিছত এতিয়া ইয়াত দালচেনি পাউডাৰ অকণমান আৰু ইলাচি 3টা দিয়া হৈছে। দালচেনি পাউডাৰ আৰু ইলাচিখিনি দিয়াৰ পাছত ভালকৈ লৰাই পেলাই এতিয়া ইয়াত পানী দিয়া হৈছে আৰু পানীখিনি দি পেলাই ভালকৈ মাংসখিনি এবাৰ উতলাব লাগিব।
পানীখিনি শুকাই যোৱাৰ পিছত আৰু অকণমান পানী দিছিলোঁ, কিন্তু সেই ক্লিপটো মোৰ কেনেবাকৈ ডিলিট হৈ গ'ল। এতিয়া এইখিনি পানী ভালকৈ উতলাৰ পাছত ইয়াত মছলা দিব লাগিব, আৰু মছলা চিকেন মছলা ইয়াত দিয়া হৈছে প্ৰয়োজন অনুসৰি। এতিয়া জুইখিনি অলপ কমাই দিয়া হৈছে, কাৰণ মাংসখন হ'ব আৰু এতিয়া মাংসখন প্ৰায় হৈছে, আৰু হোৱাৰ অলপ আগতে এতিয়া ধনিয়া পাউডাৰ দিয়া হৈছে। ধনিয়া পাউডাৰ অলপ দি পেলাই আৰু অলপমান উতলিব লাগিব। এতিয়া মাংসখিনি হ'ল, আৰু ইয়াত অকণমান কেঁচা ধনিয়া কাটি দিয়া হ'ল আৰু নমাই থৈ দিলোঁ। ৰাতিপুৱা যিহেতু ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ, সেইকাৰণে এতিয়া ভাবিছোঁ শেষ কৰি থওঁ। তো আপোনালোকে ভিডিঅ'টো চাই পেলাই কেনেকুৱা লাগিছে সেই কথাটো মোক জনাব, আৰু যদি আজি প্ৰথমবাৰৰ বাবে আপুনি মোৰ চেনেললৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব।